নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই উদিত কাশ্যপ ভূঞা। আজি ফ্ৰণ্টৰ পৰা নহয়, বেকৰ পৰা মোৰ ইন্ট্ৰডাকশ্যনটো আৰম্ভ কৰিছোঁ। কাৰণ আজি আপোনালোকক কালি কোৱাৰ দৰে 5টা মণ্ডপ বেলেগ বেলেগ ঠাইৰ পৰা 5টা পূজাথলী লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। তেনে ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ ইয়াৰ পৰাই। এয়া পূজাত আহিছোঁ, মোৰ লগত আছে জিন্তু। এয়া জিন্তু এইফালে চোৱা নাই। আজি মহানৱমী উপলক্ষে যিহেতু প্ৰথম পূজাথলী আহিছোঁ, হাজোৰ ওচৰৰ জিন্তুহঁতৰ ঘৰৰ পৰা ওচৰতে প্ৰায় গুৱাহাটী বুলি কয়, তাতে আহিছোঁ। জয় দুৰ্গা মা কি জয়। ওম ভূৰ ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। যিহেতু ইমান মন্ত্ৰ নাজানো, তথাপিতো চেষ্টা কৰিছোঁ। ভুল হ'লে হৈছে যদি কমেণ্টত জনাব। বন্ধুসকল, এয়া আমি বৰ্তমান চেঁচাত আছোঁ। চেঁচা দেখুৱালোঁ, এতিয়া আৰু বহুত জেগাত যাম। মই চাই থাকক, 5খন পূজাথলী আজি মোৰ মিছন হৈছে 5খন পূজাথলী আপোনালোক দেখুৱাবলৈ। চাই থাকিব। একদম পুলিচসকলে তেওঁলোকৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। পুলিচসকলে, আৰক্ষীসকলে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি আছে। আমি পূজা চালোঁ পুথিমাৰিত। এতিয়া যাম বাহিৰা চাৰিআলি, দুটা মণ্ডপ দেখুৱাম। তাৰপিছত
দুখন পূজা দেখুৱালোঁ লাষ্ট পূজা এখন আছে 5 নম্বৰখন দেখুৱাব আছে এয়া 5 নম্বৰখন দেখুৱাম আপোনালোকক মানে মোৰ লোকেল জেগাত পূজা মণ্ডপ দেখুৱাম আশা কৰোঁ সকলোৱে ভাল পাইছে আৰু চখ চাব নাপালোঁ পূজা চাব নাপালোঁ এতিয়া পূজা মণ্ডপটো দেখুৱাম একবাৰ অলপমান বাছ অকল একদম লাষ্ট মমেণ্টত আমাৰ ডেগৰা চকৰ পূজা দেখুৱালোঁ আশা কৰোঁ সকলোৱে ভাল লাগে আৰু যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব লগতে মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব থেংক ইউ